হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ লাকি সোৱালৰ আন এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া দেখিছে কাৰণ আমাৰ বাইদেউক আজি এডমিট কৰিছেগৈ আৰু টাইম দিছে 9:30 বজাত। গতিকে আমি বস্তুবোৰ লৰালৰিকৈ সোমোৱাই লৈছোঁ আৰু এতিয়া আমি সৰু বাইদেৱে মই যাবলৈ ওলাইছোঁ। বাকী কি হয় কি নহয় তাত গৈ দেখামগৈ, কাৰণ এতিয়া বেছিকৈ বনাই দিবলৈ টাইমো নাই, কাৰণ টাইম হৈ গৈছে। তেনেহ'লে ব'লক ভিডিঅ'টো চাই যাওক কি হয়, তাত গৈ চামগৈ। পাইছোঁহি আৰু আমি মেটিকে এক নম্বৰ ফ্ল'ৰত আছে ন, ৰুম নম্বৰ হ'ব। সোনকালে হৈ যাব বুলি আপা আহিলে পাহৰি থাকিলোঁ। তাৰপিছত আকৌ চিন্তা এতিয়া বাহিৰতে ৰৈ আছোঁ। অতিপা আহি পিনি এজনে খবৰ দিলে আমাৰ ল'ৰা এটা হৈছে বুলি, আৰু এতিয়া আমি মাত্ৰ ৰৈ আছোঁ বাইদেউ আৰু আমাৰ অকণমানিটো ওলোৱাৰ বাবে। তেনেহ'লে এতিয়া অতিপাৰ মাত্ৰ আমাৰ বেবীটোৰ মাত্ৰ কটা চিঞৰটোৱে আহিছে, আৰু চিঞৰিলে যিহেতু ভাল বুলি কৈছে, আমি আপুনি ৰৈ আছোঁ আৰু আমি কি কৰিব পাৰোঁ। এইটো টাইমত আচলতে ভিডিঅ' বনোৱাটো ইমান সহজো নহয়, কিয়নো এগৰাকী যিহেতু আমাৰ ভিতৰতে আছে, কিন্তু এইটো সময় আচলতে আমাৰ বাবে খুবেই মেমৰেবল। তাতে যিহেতু বাইদেউ বিচাৰিছিল আমি তেওঁৰ এই ভাল মুহূৰ্তটো আমি ৰখাটো, আৰু তেওঁ সেইটো কাৰণে আগতেই কৈছিল যে এইটো মুহূৰ্তৰ ভিডিঅ' এটা কৰিবলৈ, সেয়েহে আমি ভিডিঅ'টো কণ্টিনিউ কৰি গৈছোঁ। বাকী চাই যাওক বাইদেউ ওলোৱালৈকে কি হয় আৰু বেবীটো কি হয়। আচলতে আমি তুমি কি চাবা ভাইটি চাবা আমাৰ ইয়াত দেহা ই ভাইটি চাবলৈ আহিছে বোলে, কিন্তু ভাইটি চোৱা সেয়াহে ভুলকৈ কৈছে ন। ভাইটিৰ লগত থাকিবা নাই ভাইটিটো মই আজি থৈ দিম ন, দিবা নাই দিবা। আচলতে ওপৰলৈ যাব লাগে, যিহেতু ওপৰলৈ যোৱাটো বাধা আছে, সেইকাৰণে যাবলৈ দিয়া নাই। সেইকাৰণে সেয়া ভালকৈ হেৰি পোৱা নাই, আমনি কৰিছে, কাৰণ তাক ওপৰলৈ গৈছে ওলা নেজানি। এতিয়াৰ পৰা দেহাক মৰম নকৰে নহয়। দেহা ভাইটি আহিলে যে আইতাই মৰম নকৰে। নতুন ভাইটি আহিলে যে কোন আহিছিলে? আমি আচলতে ঘৰলৈ আহিছিলোঁ, কাৰণ মা তাত আছে যেতিয়া আমি ভাত পানী বনাই দিবলগীয়া হৈছে, সেয়ে ঘৰলৈ আহিছিলোঁ। আৰু এতিয়া আকৌ ওলাইছোঁ, বেবীটোকো চাব লাগিব, বাইদেউকো চাব লাগিব। বাকী আজি চশমা নিপিন্ধাকৈ ভিডিঅ' বনাইছোঁ, কাৰণ এয়া আজি লৰালৰিতে কেনেকৈ কি হ'ল নাজানো, গ্লাছযোৰো ভাঙিলে। সেয়া
এতিয়া বেছি দেৰি নকৰোঁ, গৈ লওঁ আৰু ৰাতি হৈছে আৰু গেটটো সোনকালে বন্ধ কৰি দিব, সেয়ে বেছি দেৰি নকৰোঁ, আমি গৈ আহোঁগৈ। তেনেহ'লে ব'লক তাত গৈ চাওঁগৈ আমাৰ বেবীটো আৰু আমাৰ বাইদেউ কেনেকুৱা অৱস্থাত আছে আৰু তাত কি পৰিৱেশ হৈ আছে। তেনেহ'লে দেৰি নকৰোঁ, ব'লক। আৰু এয়া আমাৰ বাইদেউ আৰু আমাৰ অকণমানিটো কেতিয়া নেদেখাওঁ, অপেক্ষা কৰিব লাগিব, ডাঙৰ হৈ লওক এটা দেখাম। আমাক আমিও ঘৰলৈ যাবলৈ ওলালোঁ, কাৰণ টাইম হ'ল, এতিয়া গেট বন্ধ হ'ব। আৰু ভিডিঅ'টো এতিয়া ইয়াতে সামৰিলোঁ। বাকী কাইলৈ যেতিয়া ৰখিবলৈ আহি পাৰিলে কাইলৈ ভিডিঅ' এটা বনাম। তেনেহ'লে ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।